লাইটটো দি লওঁ তো গাইছ চানা বাবু আছে ইয়াত শুই বাবু আজি কি তো কি আজি তেনে গৰু বিহু যদি তো গাইছে বাবু উঠি গ'ল গৰু বিহু বুলি ঠিক বল তেনে হেৰি আমি গৰু 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 হেৰি সেই আম লাগব কি লাগব আৰু প্ৰথমতে আমাক লাগে আমটো গাইছ গছৰ ওপৰত এয়া আম আছে তো গাইছ আমি আমটো পাৰি লওঁ বম আমৰ টুকুৰা এটা আমি পাৰিলোঁ এতিয়া এই আমৰ গছৰ পৰা তো এতিয়া আম হৈ গ'ল আৰু কি লাগে আমাক আৰু তো গাইছ লাও আৰু বেঙেনা লাগে আৰু বাকীবোৰ কি লাগে দেখুৱাই আছোঁ তো গাইছ আম হৈ গ'ল প্ৰথমতে আৰু গাইছ আজিৰ পৰা গাইছ আমৰ আহোজ পুৰা খতম তো আজিৰ পৰা আম আপোনালোকে চকলে খাব পাৰে আমিও খাম বাৰু তো গাইছ কঁঠাল নালগে বাৰু কি ৰিম্পি আম লৈ আহিলাক ক'ৰপৰা আনিলি আম সৰা আম লৈ আহিছে আমি এক ঠোকনা পাইছোঁ দিব তই আম আনিব গৈছিলি কৈ আম কৈ বায়াকে পলাল জোতা আম ইয়াতে আম চুৰ কৰি দিছি ইয়ে বেলেগৰ গাছ বা আমি এক ঠোকনা পাইছোঁ তই বিহু দিনা ফুৰি আছা হা কি গৰু দুবাৰে ফুৰি ৱেলকাম টু মাই ইউটিউব চেনেল JK হৃদয় ব্লগ তো গাইছ আজি হৈছে গৰু বিহুটো বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ কালি হৈছে মানুহ বিহু মানে আজি গৰু বিহু বুলি কয় তো গাইছ আজি গৰুক এতিয়া আমি গা ধুৱাম আৰু গৰুক কি মানে কৰে চাই থাকক শেষলৈকে ভিডিঅ'টো বাই এয়া বেঙেনা হৈ গ'ল আৰু গাইছ লাওটো আনিলোঁ লাওটো মানে এক ফাল্লা আনিলোঁ বেলেগত থকা মানে আমাৰ তাত নাছিল তো গাইছ এয়া চাংনি থোৱা আছে গাইছ গাইছ লাও হৈ গ'ল এয়া আম আৰু এয়া বেঙেনা আৰু এবাৰ কি লাগব এই মালা বনাবা কি লাগব খৰি লাগে নেকি কি লাগব এই টঙাল এতিয়া গাইছ মালা বনাবা টঙাল লাগব তো গাইছ আমি টঙাল আনিম তাৰপিছত গাইছ হেৰি লাগব দীঘলেতি পাত কৰি এই চেকনি মানে বাঁহৰ আগ লাগিব সেই আনিম তো গাইছ চাই থাকক ভিডিঅ'টো তো গাইছ এডাল হৈ গ'ল গাইছ এডাল এডাল ইয়াত থৈ দিলোঁ তো মানে আগ থাকাহে লাগে তো গাইছ এডাল হ'ব এডাল মস্ত লম্বা তো গাইছ মস্ত লম্বা এতিয়া পূৰা এই দীঘলেতি পাত কাটিবৰ কাৰণে চেকনি কাটা হৈ গ'ল তো গাইছ পাঁচটা গৰু আমাৰ পাঁচডাল কাটিলোঁ তো গাইছ সেইটোটা বাবু খোজকাঢ়িছে পানীত পানী পা দীঘলেতি পাত তো গাইছ এনেদৰে ইয়াত গাঁঠিব লাগিব তো গাইছ আমি গাঁঠো পূৰা এনেদৰে গাঁঠি দিলোঁ ইয়াত তো গাইছ এডাল ৰেডি মানে একদম তো গাইছ বাকী এই চাৰিডাল কৰি লওঁ তাৰপিছত গাইছ মালা গাঁঠিছোঁ মানে এইবোৰ মালা গাঁঠিব লাগে ন বাঙান আম গাইছ তাৰপিছত জাতিলাও তাৰপিছত এয়া হৈছে বাংনা আম গোটাই কাটা হৈ গ'ল জাতিলাও আৰু গাইছ দীঘলেতি পাত গাঁঠা হৈ গ'ল এইবাৰ গাঁঠিব আছে মালা এইডাল বৰষুণ আহিল গাইছ বৰষুণ আজি বিহুৰ দিনাখন বৰষুণ গৰুকেইটাই ভাবিছে কি বতৰ কৰিছে ভাবছে নে তই হা পুৰা ভাবি আছে কি বতৰ কৰিছে খবৰ পুৰা ভয়ংকৰ মানে বৰষুণ আহি গ'ল গাইছ আৰু গৰুকেইটাৰ একদম মন বেয়া লাগি গৈছে মানে বৰষুণ দি দিলে আজি সিহঁতৰে বিহু তো গাইছ মালা পুৰা ধমা বৰষুণ দিছে গাইছ বৰষুণ গাইছ গা ধুৱাই দিবলৈ ৰেডি এয়া গাইছ হৈছে যিটো গৰু গা ধোৱাৰ আগত মানে পূৰা গাই খুই দিয়ে এইটো তাত মাহত দালি আছে তাৰপিছত আপোনাৰ হালধি আছে আৰু আম আছে আৰু এইটো তাৰ কি বুলি কয় কাজল গুৰি নে কি আছে তো গাইছ এইটো তাৰ লাষ্টত মানুহে গা ধুওঁতে গাইছ খুই দিয়ে গৰু চৰু গা ধুৱাই উঠি তো গাইছ এইবাৰ ফাইনেলি গাইছ গৰু গা ধুম বলক তেনেহ'লে পুৰা খং উঠি আছে এটোৱেই পুৰা খং হয়নে ইয়াৰ পুৰা খং উঠছি মানে বৰষুণ দিলাক না তো ইয়াৰো খং উঠছি বৰষুণ দিছি তো গাইছ এইবাৰ চাই থাকক আমি গৰু ধুৱাই আছোঁ
এয়া মাহ হয় কি হালধি কিবা এনেকৈ এইটো বস্তু গাইছ প্ৰথমতে গৰুক গাইছ ঘঁহি লওঁ তো গাইছ গোটেইকেইটা গৰুক পূৰা ঘঁহি লওঁ গাইছ তো পাছত আমি মানুহ গা ধোতে ঘঁহিম তো গাইছ ইয়াতো পূৰা খঙে উঠি আছে মানে ইয়া পূৰা খং উঠছে ইয়াত বৰষুণ দিয়ে পূৰা ফাইনেলি হৈ গ'ল আমাৰ মাহ হালধি খুৱাই দিয়া এইবাৰ গাইছ পূৰা ইয়াৰ পানী গা ধুই দিম তো চাই দিম এই বিহু বিহু লাগছি নাই হা লাগছি নাই বিহু বিহু তোৰ কাকডোঙা বিলতে ডেকা বুঢ়া গাঁৱৰে যায় গমৰা দামৰি ঘাই গোহালি লখিমী গাই তাকে লৈ মিলিম গৈ তাত কান্ধ টেঙা শুনি লৈ একেলগে আমি গৰু গা ধুৱাবলৈ যাম গৰুকেইটা গা ধুই দিয়া খতম তো এইবাৰ আছে লাও খা বেঙেনা খা আৰু বছৰে বছৰে বাৰিষা দীঘলতি পাতে দি খুবৱা তো গাইছ ব'লক লাও খা বেঙেনা খা বছৰে বছৰে বাৰিষা মাইৰে সৰু বাপৰে সৰু তহঁতি বৰ গৰু গৰু মানে যিটো কৰিম বুলি ভাবিছিলোঁ সেইটো কৰিব নোৱাৰিলোঁ কাৰণ ওপৰৰ পৰা বৰষুণ পৰি আছে তো গাইছ যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰি দিব কাষত থকা বেল আইকনটো দবাই থ'ব আৰু যদি কিবা ভুল হৈছে প্লিজ কমেণ্ট কৰি জনাই দিব বাই